আজি ফেব্ৰুৱাৰী 2 তাৰিখ আৰু আজিৰ আমাৰ অনুষ্ঠান আছিল চৰাইদেউ জিলাৰ সোণাৰীৰ ৰজাঢাপত। আজিৰ অনুষ্ঠান এখন হোমপুৰা বিয়াৰ আছিল। এয়া আপোনালোকক আটকধুনীয়া পেণ্ডেলৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। পেণ্ডেলৰ সন্মুখ ভাগতে সফুৰাত এখন ফুলাম গামোচা আৰু এয়া আপোনালোকক দেখাই গৈছোঁ ধুনীয়া পেণ্ডেলৰ দৃশ্য। অসমীয়া পাকঘৰত কিছুমান নতুন সংযোজন ঘটোৱা হৈছে। পেণ্ডেলৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰিও বুফে ছেট, কফি মেচিন, ডেক'ৰেশ্যনৰ বাবেও আপোনালোক সকলোৱে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আজি অনুষ্ঠানটো যিহেতু বিয়া আছিলে, সকলো অহাৰ পৰা ব্যস্ত হৈ পৰিছিল। সকলোৱে নিজৰ নিজৰ কামত সম্পূৰ্ণ ব্যস্ত। আপোনালোকে দেখা পাইছে বুফে ছেট ৰেডি আৰু ইয়াৰ ৰান্ধনিও সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আলহীক পৰিৱেশন কৰিবৰ বাবে। তেওঁলোকৰ সোৱাদযুক্ত খাদ্য লৈ খাদ্যৰ তালিকা বহুত দীঘলীয়া আছিল, যিহেতু মানুহৰ সংখ্যাও বহুত বেছি আছিল। এয়া আমাৰ সকলো সদস্য সাজু হৈছে খাদ্য পৰিৱেশনৰ বাবে। দেখা পাইছে আপোনালোকে। আজি পুৱাৰ খাদ্যত আছিল এয়া ভাত, ধনিয়া দিয়া দাইল, আৰু এয়া নিৰামিষ চব্জি, পনীৰ, এয়া হৈছে মটন, ছাগলী মাংস, ইয়াত আছে মুড়ি ঘণ্টা, ইয়াত আছে পোৰা মাছ। ইয়াত আকৌ দুপৰীয়া খাদ্য তালিকাত কিছু পৰিৱৰ্তন হ'ল। এয়া আপোনালোকে দেখা পাইছে চালাডত পৰিৱৰ্তন। এতিয়া স্পেচিয়েল আছে পুৰি আছিল, এয়া পাপৰ মিক্স, পাপৰ বাদাম, এয়া পুৰি, এয়া আলু ফ্ৰাই, আৰু এটা স্পেচিয়েল আছিল আজি টোপোলা ভাত আৰু পোলাও। এয়া হ'ল হাঁহ মাংস আলুৰ সৈতে। এয়া দাল মাখনি, এয়া চিকেন, এয়া হৈছে চিলি ফিছ। এই খাদ্য দিনৰ বিয়ালৈ অহা অতিথি আৰু ৰাতি দৰা ঘৰৰ বাবে। এয়া আপোনালোকে দেখা পাইছে সকলো ব্যস্ত হৈ পৰিছে পুৰা। মানুহৰ সংখ্যা যথেষ্ট বেছি আছিল।
সেইবাবে আমাৰ ব্যস্ততাও বৃদ্ধি পাইছিল। আৰু এটা মন কৰিবলগীয়া কথা, অসমীয়া পাকঘৰত বিয়াঘৰত অহা সকলো অতিথিয়ে শলাগিছে আমাৰ সাজ পোছাকক, আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাক শলাগিছে। তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে ভৱিষ্যতে আমাৰ লগত যোগাযোগ ৰখাৰ কথা কৈছে, তাৰ বাবেও আমি বহুত সুখী। আমাৰ প্ৰগ্ৰেম শেষ হৈছে আৰু এতিয়া কেইটা কৰিলে জানেনে? 1:04 নিশা 1:04 হ'ল। ইমান দেৰিলৈকে আজি আমাৰ মানে টোপনি ধৰিও আজৰি, টোপনি ভাগিলে আৰু এইকেইদিন। তেনেহ'লে এতিয়া ঘৰলৈ যাওঁ। ঘৰলৈ যাওঁ। কি নাম? চবৰ নামটো কোৱাচোন।